সেই জম্বাটো বাৰে বাৰে কৈ থাকিব পাৰিম এইটো মই নাজানে হিমন্তইহে জানে পিকনিকটো খাম আৰু 12 তাৰিখে গোটেইকেইটা লগে ভাগে না সেই ভাখলা আমি খাল খান্দিব পাৰি আমি খাল পুতিব পাৰি পিকনিক যাবিতো যদি বেয়া পায় জাম্বা বুলি কওক এই পাগলা হাই মই বিল্লু বুলিও মাতিব পাৰা সংগীতা আমি আৰু আগৰ দৰে লগৰজনীক কিন্তু কোনেও চকু নিদিবি দেই এইটো কিবাটো আহিব আমাৰ 12 তাৰিখে 12 জুনত আহিব চাব লাগিব তুহুন জাম্বা এইটো নাচালি কেনেকৈ হ'ব না আমাৰ এইটো বহুত কষ্ট কৰিছে আমাৰ প্ৰণবাহন কষ্ট কৰিছে লগ পাম দে আহি পিছে না বেছি নকওঁ আজি এতিয়া মানুহবিলাক মাধ্যম অলপ ঠিক আছে 12 তাৰিখে পিকনিক খাব আহিব মই নাজানে হিমন্তইহে জানে 12 তাৰিখে পিকনিক খাব আহিব চুপা চুপি চাম আৰু হাঁহ খাম মই নাজানে হিমন্তইহে জানে ধেত জাম্পা সেই জাম্বাটো বাৰে বাৰে কৈ থাকিব পাৰিম এইটো এবাৰে আহে না যে মা খবৰ মজা না চবৰে ভালে আছে আচ্ছা আমাৰ এইটো 12 তাৰিখে আহি আছে ফিল্মটো কিবাটো বনাইছোঁ আমি বহুত কষ্ট কৰি প্ৰণৱে কষ্ট কৰিছে এইটো আই ভাল লাগব কিন্তু চবেই এইটো মাছ থাকব মাংস থাকব গাহৰি থাকব কিবা এইটো পিকনিকটো খাম আৰু 12 তাৰিখে গোটেইকেইটা লগে ভাগে না ঠিক আছে থেংক ইউ খুব চিভৰিং মমেণ্ট এটা আমাৰ কাৰণে কাৰণ কিয় বহুত কষ্ট সোমাই আছে চিনেমাখনৰ আঁৰত দেখাত চিনেমাখন 2 ঘণ্টা বা 2.5 ঘণ্টীয়া চিনেমা কিন্তু এই যে 9 মাহৰ এটা প্ৰেছাৰ মেণ্টেল ডিৰেক্টৰ প্ৰণৱৰ লগতে আমাৰ সকলো টিম মেম্বাৰৰ সেই প্ৰেছাৰটো কোনোবাখিনিত আজি অকণমান ৰিলিফ হৈছে আৰু অডিয়েঞ্চে ভাল পাইছে ৰেছপন্স খুব ভাল চিনেমাখন বহুত ইউনিক পাইছে অসমীয়া চিনেমা ফাৰ্ষ্ট টাইম এনেকুৱা আৰু ৰাইজৰ মাজলৈ এতিয়া এৰি দিছোঁ আমি ৰাইজৰ মৰম আশীৰ্বাদ আমাক লাগে আৰু যদি ভাল পায় আমাক ভাল বুলি কওক আৰু যদি বেয়া পায় জাম্বা বুলি কওক বাপৰে আমি এইটো কৰিলোঁ তো সেইখিনিয়ে আমি কৰাখিনি এতিয়া স্ক্ৰীণত চালোঁ বুজিছোঁ মানে সেয়াই একো ক'ব পৰাকৈ হৈ থকা নাই বৰ্তমান এতিয়া বাকী ৰাইজে ক'ব আৰু এটা টুইষ্ট এটা আছে এইটো কৰি দিয়ক আপুনি নাই টুইষ্টটো চাবই আহিব লাগিব সেইটো নিজে চালেহে অনুভৱটো বেছি ভাল হ'ব